মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক জ্যোতিস্মিতা মিউজিক চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোত সংগীতৰ লগতে দশম শ্ৰেণীৰ পাঠসমূহৰ প্ৰশ্নোত্তৰ যুগুত কৰিবলৈ চেষ্টা কৰা হৈছে। তোমালোকৰ অসমীয়াৰ প্ৰথম পাঠ বৰগীত নহয় জানো? হৰি হেৰৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধ মোক জীৱনে মৰণে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীতটি তোমালোকে ইতিমধ্যেই পঢ়িছা। বাৰু, বৰগীত কাক কয়? আহাচোন আমি বৰগীত কাক কয়, ইয়াৰ লক্ষণ, ভাষা তথা ভাষাৰ বৈশিষ্ট্য সম্পৰ্কে কিছু কথা জানি থওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ গীতসমূহক বৰগীত বোলা হয়। গুৰু দুজনাৰ গীতসমূহক তেওঁলোকৰ সমসাময়িক ভক্তসকলে নৱবৈষ্ণৱ যুগৰ ৰচিত অন্যান্য গীতসমূহৰ পৰা পৃথক কৰিবৰ বাবে বৰগীত বিশেষণটো প্ৰয়োগ কৰিছিল। ভাৱ, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গভীৰতাৰ ফালৰ পৰা গীতসমূহ আন গীততকৈ বৰ অৰ্থাৎ শ্ৰেষ্ঠ। সেয়ে মহাপুৰুষ দুজনাৰ ৰচিত গীতসমূহক বৰগীত আখ্যা দিয়া হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণৰ লীলা আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ চাতুৰিৰ বৰ্ণনা। পণ্ডিতসকলৰ মতে বৰ্তমান শংকৰদেৱ বিৰচিত বৰগীতৰ সংখ্যা ২১-১৪টা আৰু মাধৱদেৱৰ বৰগীতৰ সংখ্যা ৯-১১টা। এতিয়া বৰগীতৰ লক্ষণনো কি তাক চাওঁ আহা। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। ইয়াৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। মহাপুৰুষ দুজনাৰ গীতসমূহক বৰগীত বোলে। এই গীতসমূহ নাম ধৰ্ম প্ৰচাৰৰ বাবে ৰচিত। বৰগীতসমূহ প্ৰধানতঃ ভক্তিৰস প্ৰধান যদিও গীতসমূহত দাস্য, শান্ত, বাৎসল্য আদিৰ ৰসৰ সমাৱেশ ঘটিছে। মাধৱদেৱৰ বৰগীতসমূহত শিশু কৃষ্ণৰ লীলাৰ লগতে অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ দাঙি ধৰিছে। বৰগীতসমূহ ১৪ প্ৰসংগৰ অন্তৰ্গত। ১৪ প্ৰসংগনো কি সেইটোতো আমি জানিব লাগিব। ১৪ প্ৰসংগ হ'ল সত্ৰসমূহত ভগৱানৰ উপাসনা কৰিবৰ বাবে পুৱা, বিয়লি আৰু গধূলি প্ৰসংগ কৰা হয়। পুৱা প্ৰসংগত থাকে পুৱা গীত, ভটিমা, উপদেশ, নাম আৰু পাঠ। বিয়লি প্ৰসংগত থাকে আগপাঠ, শেষপাঠ, নাম আৰু উপদেশ। গধূলি প্ৰসংগত থাকে ভটিমা, প্ৰসংগ, নাম, কীৰ্তন আৰু পাঠ। সত্ৰসমূহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰি অহা নিত্য নৈমিত্তিক এই ১৪টি প্ৰসংগকে ১৪ প্ৰসংগ বোলে। এতিয়া আমি ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। বৰগীতৰ ভাষা ব্ৰজাৱলী বুলি তোমালোকে ইতিমধ্যে পাই আহিছা। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত কৃত্ৰিম ভাষাৰ মাধ্যমত শ্ৰীকৃষ্ণ বিষয়ক গীত পদ সৃষ্টি হৈছিল। এই কৃত্ৰিম ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলে। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। ইয়াৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ঠাই বিশেষে এটা
স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগ হোৱাৰ বাবে শ্ৰুতিমধুৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এনেধৰণৰ কিছুমান প্ৰশ্ন আহে যে বৰগীত কাক কয়, বৰগীতৰ লক্ষণ, বৰগীতৰ ভাষা, ভাষাৰ বৈশিষ্ট্য। গতিকে এয়া তোমালোকে মন দি শুনিলে পৰীক্ষাত তোমালোকক সহায় হ'ব বুলি আশা ৰাখিলোঁ।